আজি উপস্থিত আছো শুৱালকুছি বস্ত্ৰনগৰীত। আন্ধাৰ হৈছে, তাৰে কাৰণে বহুতে দুখিত। বহুত আন্ধাৰ হৈছে কাৰণ আমাৰ আহোঁতে অকণমান দেৰি হ'ল, সেইকাৰণে আন্ধাৰ হৈছে। এয়া গোটেই পৰিৱেশটো চাওক আপোনালোকে। এতিয়া বাজিছে 5টা। ভিডিঅ'টো সেইকাৰণে মানে আহা ভিডিঅ'টো নকৰিলোঁ মই। আহোঁ নাহোঁ সেনেকৈ অহা হ'ল মানে। বাইদেউ এদিন মই আহিম ভালকৈ বনাম ভিডিঅ'টো, কিন্তু আজি এনে আন্ধাৰ হৈছে। তথাপিও চাওক আৰু খেলি আছে এয়া চব। ইমান ডাঙৰ ডাঙৰ ছোৱালীয়ে জোলনাত উঠিছে চাওক। এয়া চাওক মাইনাহঁতে খেলি আছে। বুনগিলা বহুত সেউজীয়া ন, ফটোত বেছি সেউজীয়া হৈছে আৰু। মুনু উঠা, তাতে উঠবা না। আমাৰ লাকিক চাওক এতিয়া। লাকি চাওক, ইফালে চাই দিয়া। লাকি বাবা হাও লগুৰে দিছে একদম। বাবা বাবা নাখাই গিলা। আৰু আমাৰ ভিনদেউক চাওক, এয়া ভিনদেউক চাওক জোলনাত উঠিছে পুৰা একদম। এতিয়া কওক শুৱালকুছিত আহি কেনেকুৱা লাগিছে? বহুত 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 ভাল। সঁচাইনে? বহুত ভাল অনুভৱ। আৰু বেলেগকো আহিবা মানে সেই কবি না? ডেফিনেটলি কম, কাৰণ অসমৰ ভিতৰত অন্যতম ঠাই এখন সত্ৰনগৰী শুৱালকুছি। তাতে আৰু আজি উৎসৱৰ লগতে আমি বিভিন্ন আৰু মানে এই পাৰ্কলৈ অহা। আৰু এয়া কেনেকুৱা লাগিছে? বহুত ভাল। ফটো উঠাত ব্যস্ত একদম। জেনি এয়া বাবলু ইচ্ছা থাকিলে আহিব লাগে। ইমান তামোল খুন্দি আছে চাওক, কথোপকথন কৰি থকা মানে মূৰ্তি আৰু এই দুটা। এয়া চাওক, আপোনালোকে আহিব পাৰে। একদম শুৱালকুছিৰ মানে মেইন ৰাস্তাৰ কাষতে। বহুতেই মানে ভাল লাগিছে আহি। মই যদিও শুৱালকুছিত আছোঁ, কিন্তু আজিয়ে প্ৰথম আহিলোঁ। আহিব আপোনালোকে, কেনেকুৱা লাগিছে ক'ব। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই দেখাই দিছোঁ। মিউজিয়াম, এক প্ৰকাৰৰ মিউজিয়ামে ন এইটো? এক প্ৰকাৰৰ মিউজিয়ামে হ'ব ন এইটো? সংগ্ৰহালয়। এটা মানে যিগিলা মানে আগৰ কিছুমান কেনেকৈ মানে সেই কৰা হয়, পলুৰ পৰা কেনেকৈ সূতা উলিওৱা হয় বা সূতাখিনি বনোৱা হয়, সেইগিলা মানে এইগিলা ইয়াত সংৰক্ষণ কৰি ৰাখিছে। এয়া আগৰ মানে মূৰ্তি হিচাপত ৰাখি থৈছে। এয়া চাওক, একদম অৰিজিনেল মানুহৰ নিচিনাই হৈছে। এয়া চাওক, এয়া এৰী গছত এৰী পলুৰ মানে কেনেকৈ ৰখা হয়, এইগিলা পুৰা ক্লিন আহিছে। এৰী পলুৰ কিমানটা ষ্টেপ আছে, কিমানটা প্ৰজাতি আছে এৰী পলুৰ। এয়া কি ষ্টেপ?
এৰীৰ মানে কিমানটা ষ্টেপ আছে এয়া এৰী লাট মুগা লাট সূতা মানে পলুৰ জীৱন চক্ৰ পাট লাট কেনেকৈ কি কৰা হয় গোটেইখিনি এয়া চাওক গৰু মানে গৰুৰ বাবু কেনেকুৱা লাগিছে বাবুৰ আমাৰ আজি বিৰাট ভাল লাগছে দে হৈ বোলে বা আৰু এয়া চাওক এৰী মানে একদম অৰিজিনেল সেই মানে অৰিজিনেল পাট কাপোৰৰ এয়া চব সংৰক্ষণ কৰি ৰাখিছে এয়া মাটিৰে ইমান ধুনীয়াকৈ মাটিৰে সজাই ৰাখিছে চাওক কেনেকৈ সূতা কাটে এনেকৈ সূতা কৰে ইমান ধুনীয়া লাগিছে আজি কেনেকৈ সূতা কৰে কেনেকৈ কি কৰে চবখিনি আছে কেনেকৈ যঁতৰত মানে সূতা লয় গোটেইখিনি মই একবাৰ দেখাই দিছোঁ কেনেকৈ বগ উঠে এয়া বগ উঠা মানে বোৱাখিনি যেনেকৈ কেনেকৈ উঠে মানে মানে সেইখিনিও দেখাই আছে ইয়াত আহিলে চাব পাৰিব বহুতে ভাল লাগে এয়া কেনেকৈ ধান বান্ধে সেইখিনিও দিয়া হৈছে চাওক অৰিজিনেল মানুহৰ নিচিনা লাগিছে একদম যেন মানুহে বহি আছে আৰু মাটিৰে কি ধুনীয়াকৈ মুচি থৈ দিয়া আছে আৰু এয়া ফুলৰ চানেকিবোৰ ফুলৰ যিবিলাক চানেকি ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে এয়া চাওক আৰু এয়া শালখন আমাৰ পাটৰ মানে পাট কাপোৰ য'ত প্ৰস্তুত কৰা হয় এয়া মেইন শালখন মানে এটা নমুনা আৰু এনেকৈয়ে পাট কাপোৰৰ মানে কাপোৰবিলাক বনোৱা হয় এয়া গ্ৰাফ হয় এইখিনি এই গ্ৰাফেৰে ফুলগিলা আহে